নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম হৈছে ধূলিকণা মই। কবি চন্দ্ৰধৰ বৰুৱা। যিদিনা মৰিম মই সেইদিনা বাৰু জগতৰ কি নিহানি হ'ব। মৰিলো নে আছো মই এই কথাকেনো পৃথিৱীৰ কি মানে জানিব। মই মৰিলেও দিন গ'লে ৰাতি হ'ব, জোনবেলি ওলাই থাকিব, গছত ফুলিব ফুল, বতাহ বলিব, নিজ বাটে নক্ষত্ৰ ঘূৰিব। আজিৰ দৰে নিতেই জগত চলিব, নাই তাত অকণো সংশয়। এই বিশ্ব সংসাৰত কোনো নিয়মৰে লৰচৰ অলপো নহয়। মই নোহোৱাৰ বাবে এই জগতত কোনো কাম পৰি নাথাকিব। কামত বিভোৰ এই বিশাল বিশ্বই মই মৰা গমকে নাপাব। অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই। মোৰ অবিহনে এই বিপুল সৃষ্টিৰ কেনিও অকণো হানি নাই। ধন্যবাদ।